পুলিচে তদন্ত কৰি আছে। তো দুইটা এংগলটোক লৈ পেলাই চোৱা হৈছে, এইটো মাৰ্ডাৰ হৈছে না এইটো ছুইচাইড হৈছে, দুইটা এংগল চোৱা হৈছে। আৰু ভাবিছোঁ কম সময়ৰ ভিতৰতে পুলিচৰ তদন্তত এইটো ওলাব। আৰু আমি ভৱিষ্যতৰ কাৰণে চিন্তা কৰিছোঁ, ভৱিষ্যতত যাতে আমাৰ সেই গ্ৰাম্য অঞ্চলৰ লোকসকলে তেনেকুৱা নিৰাপত্তাহীনতাত হ'ব নালাগে। আৰু তাত কি ঘটনা হ'ব পাৰে সেইটো ষ্টাডি কৰি ওলাই পেলাই ভৱিষ্যতত যাতে তেনেকুৱা ঘটনা নহয়, ইয়াৰ কাৰণে আমি কাম কৰিবলৈ হাতত লৈছোঁ। আমি এই গাঁৱত দুগৰাকী ছোৱালী ৰাবিয়া আৰু সুনয়না ৰভা, এই দুয়োগৰাকী ছোৱালীৰ এটা ৰহস্যজনিতভাৱে মৃত্যু হোৱাৰ খবৰ যোৱাকালি মই গম পাওঁ। ৰাভা জনজাতি সম্প্ৰদায়ৰ দুগৰাকী ছোৱালী গছত ওলমি মৃত্যু হোৱাৰ বাতৰি দেখা পোৱা যায়, কিন্তু পৰিয়ালৰ মতে আত্মহত্যা কৰাৰ কোনো কাৰণ নাছিলে। আৰু বিশেষকৈ গোটেই ঘটনাটোৱে এটা ৰহস্যৰো ইংগিত দিয়ে। মই নিজে আহি পৰিয়ালটোক সাক্ষাৎ কৰিলোঁ আৰু গোটেই ঘটনাটোৰ সৰজমিন তদন্তও কৰিলোঁ। আমাৰ BPRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ লগত আছিলে, অশোক সিংঘি আৰু বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়াও আছিলে। আমি গোটেই কথাখিনি BPRৰ IGP আৰু কোকৰাঝাৰৰ SPৰ লগতো কথা পাতিছোঁ। আৰু যদি হত্যা হয় হত্যাকাৰীক শাস্তি, যদি আত্মহত্যা হয় আত্মহত্যাৰ কাৰণ কি, এই দুইটা বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ মই নিৰ্দেশ দিছোঁ। আৰু পৰিয়ালটোৰ খা খবৰ ইতিমধ্যে আমাৰ সকলোৱে লৈছে, ভৱিষ্যতেও মই লৈ চৰকাৰৰ পৰা কম্পেনচেশ্যন এনেকুৱা কিবা দিব নেকি ছাৰ? মানে চৰকাৰৰ পৰা টকা পইচাৰ কথা নহয়, মেইন কথাটো হ'ল যে যদি হত্যাকাৰীজনক বিচাৰি উলিয়াব লাগে, যদি আত্মহত্যা কৰিছে তাৰ কাৰণটো লাগে। বাকীটোতো টকা পইচাৰ কথাটোতো গৌণ। আচল এটা জীৱন যদি গ'ল, কাৰ কাৰণে জীৱন গ'ল, কিয় জীৱন গ'ল, আটক কৰিছে নেকি চৰকাৰ? আমি কিছু মানুহৰ ওপৰত সন্দেহ কৰিছোঁ, পুলিচে তদন্ত চলাই আছে। 4-5জনক ইতিমধ্যে সোধপোছৰ কাৰণে অনা গৈছে। 2জন অপৰাধীক বা আজিৰ দিনটোত অপৰাধী বুলি ক'ব নোৱাৰি, তেওঁলোকক আমি লৈ আহোঁতে দেখা পাইছোঁ যে তেওঁলোকে নিজৰ মোবাইল গোটেই মেছেজ গোটেই ডিলিট কৰি থৈ দিছে। অথচ ছোৱালীজনীৰ লগত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাও কথা পতাৰ প্ৰমাণ আমাৰ হাতত আছিলে। গতিকে গোটেই কথাটো ৰহস্যৰ লগত জড়িত। আমাৰ দুগৰাকী জনজাতি ছোৱালীৰ এই ধৰণৰ মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই, আৰু সেইকাৰণে মই ইয়াত আহি বিষয়টো সৰজমিন তদন্ত কৰিলোঁ। আৰু মোৰ বিশ্বাস যে পুলিচে গোটেই ঘটনাটো পোহৰলৈ আনিব পাৰিব।